এছআই কেলেংকাৰীৰ পিছত এইবাৰ গৃহৰক্ষীত যোৱাত নিযুক্তিৰ নামত কেলেংকাৰী অন্যান্য জিলাৰ লগতে চৰাইদেউত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে শাৰীৰিক সক্ষমতাৰ পৰীক্ষাত উপযুক্ত প্ৰাৰ্থীক বঞ্চিত কৰাৰ অভিযোগ শাৰীৰিক পৰীক্ষাত বিফল হোৱাৰ পিছতে তালিকাত নাম সোমাইছে যুৱকৰ ৰাজনৈতিক ক্ষমতা প্ৰয়োগ কৰি অনিয়মৰ এই অভিযোগ উঠিছে ভাৰতীয় যুৱক আনি শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণৰ অভিযোগ উত্থাপন কৰিছে আন একাংশই 25 আৰু 26 জানুৱাৰীত সোণালীৰ ৰাজহুৱা খেলপথাৰত এই পৰীক্ষা 110টা পদৰ বাবে হৈছিল শাৰীৰিক সক্ষমতাৰ পৰীক্ষা এই অনিয়মৰ বিৰুদ্ধে চৰাইদেউ আছুৱে সাব্যস্ত কৰিছে প্ৰতিবাদ উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীয়ে যিবিলাক এডমিট কাৰ্ড দিছে তাত কোনো নিৰ্দিষ্ট ফটো নাই কোনো তেওঁলোকৰ এটা নিৰ্দিষ্ট ইয়াত উপস্থিত হৈছোঁ নাই তাত তেওঁ কোনো চাইন নাই আৰু এখন ফাটি গ'লেও মানে কোনোবা ইয়াৰ বদলি বেলেগ এজন কেণ্ডিডেট আহি দৌৰিব পাৰিব আগদিনা যিদিনা 1600 মিটাৰ এপাকে দৌৰিব মানে তেওঁলোকে পৰি গৈছে তেওঁলোকৰ পিছদিনাখনি আকৌ 100 মিটাৰ দৌৰিবলৈ আহিছে আৰু এতিয়া তেওঁলোকৰ নাম আহিছে লিষ্টত নিযুক্তিৰ নাম আহিছে চৰাইদেউ জিলাৰ যোনটো কেণ্ডিডেট তাৰ উপৰিও আমাৰ শিৱসাগৰ জিলাৰ যোনবোৰ কেণ্ডিডেট কিছুমানক মই ইয়াত দেখি মই ক'ব বিচাৰিছোঁ যেন এইবোৰ কেণ্ডিডেট আমাৰ চৰাইদেউ জিলাত কেনেধৰণে শাৰীৰিক পৰীক্ষা দিব পাৰে আৰু কেনেকৈ চিলেক্ট কৰিব পাৰে বেলেগ ডিষ্ট্ৰিক্ট হয় আপোনাৰ যোনটো শিৱসাগৰ ডিষ্ট্ৰিক্টৰ হয় তেওঁলোকে আহি মেলি আমাৰ ইয়াত ফেককৈ আমাৰ গাঁওবোৰৰ পৰা আপোনাৰ যোনটো স্থানীয় বাসিন্দাৰ প্ৰমাণ পত্ৰ লৈছিলে আৰু লৈ মেলি তেওঁলোক এতিয়া নিযুক্তি পাইছে মানে আপোনাৰ দুজন ল'ৰা মোৰ ইণ্টাৰভিউ আছিল 26 তাৰিখে মই ৰানিং কৰিছোঁ 4 মিনিট 30 ছেকেণ্ডত মোৰ লগৰে এটা ৰানিং কৰিছে 5 মিনিট 49 ছেকেণ্ডত তেওঁ যি ডকুমেণ্ট দিছে ময়ো একে কোৱালিফিকেশ্যন একে আমাৰ তেওঁ ডিপ্ল'মা দিছে মই দিছোঁ 1 ইয়াৰ্ছ ডিপ্ল'মা তাই দিছে 6 মান্থ তাতকৈ মোৰ নাম্বাৰ বেছি আছে বহুত বেছি নাম্বাৰ আছে তেওঁৰ চাকৰিটো হ'ল মোৰ হোৱা নাই মই এইটোৰ উচিত তদন্ত বিচাৰোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফালৰ পৰা মই উচিত তদন্ত বিচাৰোঁ যাতে আমালোকে ন্যায় পাওঁ যিবিলাক ডকুমেণ্ট চাইছে সেইবিলাক ডকুমেণ্টৰ ওপৰত নিৰ্ভৰ কৰিছে আৰু ইয়াতে লিখা আছে কম্পিউটাৰ চাৰ্টিফিকেট আৰু ড্ৰাইভিং লাইচেন্স এইবাৰ কোনো উল্লেখ নথকাৰ কাৰণে আমি কোনোবাই দিয়া নাই কোনোবাই দিয়া হৈছে ইয়াৰ ওপৰত হয়তো 2 মাৰ্ককৈ দিছিল আমাকে কিন্তু আমিতো দিয়া নাই বেলেগে দিয়া নাই কোনোবাই দিছে আকৌ সেইকাৰণে উচিত তদন্ত হ'ব লাগে ইয়াত নথকাৰ কাৰণে কিয় 2 মাৰ্ককৈ দিয়া হ'ল ইয়াতো উল্লেখ আছে যে কম্পিউটাৰ চাৰ্টিফিকেট আৰু ড্ৰাইভিং ইয়াতে কত উল্লেখ নাই তাৰ সত্ত্বেও আমি সেইকাৰণে দিয়া নাই ইয়াতে কেনেকৈ আহিলে